खुलुमबाय स्टुडिअ दं आं राकेश रामसियार बे समाव एमएलए लरेन्स इस्लारिया गोख्रों बाथ्रा बुंनायखौ नुनो मोनदों। बे समाव बिथां लरेन्स इस्लारिया बाथ्रा बुंदों जे बिपिएफ राजखान्थि हानजाया बे समाव मेल मिटिं खालामनो बा खुंनो हायाखै होननानै बाथ्रा बुंथिदों बिथां लरेन्स इस्लारिया। मानोना बे समाव बिसायख'थि फोसावदिंनाया गुबुन गुबुन समाव राजखान्थि दोलोफोरा बा इउपिपिएल राजखान्थि हानजाया बे समाव खालामबाय थादों थामहिनबा खुंबाय थादों। नाथायबा बे समाव बिपिएफ राजखान्थि हानजाया रायजो राजाफोरनि गेजेराव थांनानै बिसायख'थि फोसावदिं खालामनो हायाखै। मानोना बे समाव रायजो राजाफोरा बिथांमोनखौ सैला, रायजो राजाफोरा बिथांमोनखौ मोजां मोनला, जायनि थाखायनो बे समाव बिथांमोना बिसायख'थि फोसावदिंफोराव बा फोसावदिं मेल खुंनो हायाखै होननानै बाथ्रा बुंथिदों बिथां लरेन्स इस्लारिया। আমি একেলগে প্ৰচাৰ কৰি আছো তিনিটা দল আমি ইয়াত যেনেকুৱা কোনো পৰিৱেশ দেখা নাই বিৰোধী দলৰ তেওঁলোকে আজিলৈকে কোনো সভা সমিতি কৰা নাই। मानोना बिपिएफ राजखान्थि हानजानि जे मेल मिटिंफोराव रायजो राजाफोरा थांला, जायनि थाखायनो बे समाव बिसायख'थि मेल मिटिंखौनो खुंनो हाला होननानै गोख्रों अजद खालामदों बिथां लरेन्स इस्लारिया। কাৰণ তেনেকুৱা সভা সমিতি কৰিবলৈ সভা সমিতিত আহিবলৈ হয়তো মানুহ আৰু নাই, গতিকে বিৰোধী দলে কোনো এখন সভা সমিতিও কৰা নাই। बे समाव एनडिएनि बिजाथि बिथां निर्मल कुमार ब्रह्मआ 80,000 भट मोननानै देरहासार जागोन होननानै बाथ्रा बुंथिदों बिथां लरेन्स इस्लारिया। मानोना बे समाव नुनो मोनदों जे रायजो राजाफोरा बे समाव इउपिपिएल राजखान्थि हानजाजों दङ। मानोना बे समाव बिटिआरनि खुंगिरि प्रमद बर' आरो बिटिआर सोरखारा बिटिआर ओनसोलाव गोजोन खौसेथि रायजो राजाफोरनि अनलायनाय बेखौ लाबोनो हाबाय आरो जायनि थाखायनो बे समाव गोजोनखौ मोनदांदों आरो बेनि थाखायनो रायजो राजाफोरा फैबाय थानाय समाव इउपिपिएल राजखान्थि हानजानि बिजाथि निर्मल कुमार ब्रह्मखौ देरहासार खालामगोन होननानै बाथ्रा बुंथिदों बिथां लरेन्स इस्लारिया। আমি কোকৰাঝাৰৰ বাকী হিচাপে চিডলি সমষ্টিত জিকাবৰ কাৰণে আমি তিনিটা যি দল ইউপিপিএল বিজেপি এজিপি একলগত হৈ আমি কাম কৰি আছোঁ। এইমাত্ৰ আমাৰ ইয়াত পুঠিয়া গাঁৱত আমাৰ কেণ্ডিডেট নিৰ্মল কুমাৰ ব্ৰহ্ম আহি গ'ল আৰু লগতে ইউজি ব্ৰহ্ম মন্ত্ৰী ডাঙৰীয়াও আহিছিলে আৰু আমি একেলগে প্ৰচাৰ কৰি আছোঁ তিনিটা দল আমি ইয়াত যেনেকুৱা কোনো পৰিৱেশ দেখা নাই বিৰোধী দলৰ তেওঁলোকে আজিলৈকে কোনো সভা সমিতি কৰা নাই। কাৰণ তেনেকুৱা সভা সমিতি কৰিবলৈ সভা সমিতিত আহিবলৈ হয়তো মানুহ আৰু নাই, গতিকে বিৰোধী দলে কোনো এখন সভা সমিতিও কৰা নাই। আমি বিপুল ভোটত ইয়াত আমি জয়যুক্ত হ'ম। আগত বিধানসভাত যি নিৰ্বাচন হৈছিলে জয়ন্ত বসুমতাৰী 31,000 ভোটৰ ব্যৱধানত জয়যুক্ত হৈছিলে আৰু এইটোতো উপ নিৰ্বাচন, গতিকে আমি ইয়াত খুব সহজভাৱে আমি বিপুল ভোটত আমি জয়যুক্ত হ'ম সেইটো আমি আশা কৰিছোঁ। ইতিমধ্যে আমি হিচাপ নিকাছো আমি আৰম্ভ কৰিছোঁ, প্ৰায় ইয়াত 80,000তকৈ বেছি ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম। এক্টৰ কোন দল হ'ব পাৰে? ইয়াততো একো নাই, তিনিটা দল হিচাপে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে। মানে কংগ্ৰেছো আছে, বিপিএফো আছে, কিন্তু তেওঁলোকৰ যি মানে কাৰ্যকৰ্তা তেওঁলোকৰ পাৰ্টিৰ যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকৰ ভোট তেওঁলোকে লাভ কৰিব, কিন্তু সমূহীয়াভাৱে ৰাইজৰ যিটো ভোট তেওঁলোকে এই দুটা দলে লাভ নকৰিব। কাৰণ ৰাইজ ৰুলিং পাৰ্টিৰ লগত আছে। কাৰণ ৰুলিং পাৰ্টিৰ বিধায়ক হিচাপে যি ধৰণৰ কাম কৰিবৰ সুবিধা পাই আছে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আজি অসম মালা চলি আছে, RIDFৰ কাম চলি আছে, মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি চলি আছে, মুখ্যমন্ত্ৰী পকীপথ মেৰামতিৰ আঁচনি চলি আছে, বহলীকৰণৰ আঁচনি চলি আছে, ইয়াত আমাৰ মডেল অংগনবাড়ী চেণ্টাৰ চলি আছে। আজি আপোনালোকে দেখিছে অৰুণোদয় 3 নম্বৰ অৰুণোদয় আৰু দিবলৈ সাজু হৈ আছে। ইয়াত আপোনালোকে দেখিছে নিযুত মইনা আঁচনি চলি আছে, বিভিন্ন আঁচনি আছে, বিভিন্ন আঁচনি চলি আছে। গতিকে এনেকুৱা সময়ত কোনে বিৰোধী দলৰ লগত থাকিব? গতিকে আমাৰ চিডলিটো আপোনালোকে দেখিছে ইয়াত কোনো বিৰোধী দলৰ কোনো তেনেকুৱা স্থিতি আপোনালোকে দেখা নাই। তেওঁলোকে চুপচাপ হৈ পেলাই তেওঁলোকে কাম কৰি আছে। গতিকে আমি ইয়াত বিপুল ভোটত আমি জয়যুক্ত।